মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিম। এই টপিকটো হ'ল ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ 3 দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ। এই টপিকটো জনাৰ আগত আমাক জানিব লাগিব কি ৰৈখিক সমীকৰণ কি। ইয়াত ৰৈখিক সমীকৰণ হ'ল যে ax + by + c = 0 আৰু এই সমীকৰণক কি কোৱা হ'ব ৰৈখিক সমীকৰণ। যদি ইয়াত এই কণ্ডিশ্যন দুটা মানে কণ্ডিশ্যন দুটা হ'ল কি a আৰু b is not equal 0 মানে কি a আৰু b কেতিয়াও 0 নহব আৰু ইয়াত a b c কি হ'ব বাস্তৱ সংখ্যা। এইটো হৈ গ'ল। ইয়াৰ পিছত আমাক কোৱেশ্চন কৈছে কি ইয়াত টপিকটো কৈছে কি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ মানে হ'ল ইয়াত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ল এইটো আৰু জোৰ মানে হ'ল কি দুটা সমীকৰণ থাকিব। ইয়াত সমীকৰণ দুটা হ'ল যে a1x + b1y + c1 = 0 আৰু আন এটা সমীকৰণ হ'ল কি a2x + b2y + c2 = 0। তেনেহ'লে কি ইয়াত কণ্ডিশ্যন কি হ'ব যে a1 b1 a2 b2 is not equal 0 হ'ব মানে কেতিয়াও কি নহ'ব 0 নহ'ব আৰু a1 b1 c1 a2 b2 c2 কি হ'ব বাস্তৱ সংখ্যা। এইটো লগত মিলাই ল'লে হ'ল। অকল ইয়াত কি আছে 1 2 আছে মানে কি 1 ইণ্ডিকেট কৰিছে কি সমীকৰণ 1ক আৰু 2 ইণ্ডিকেট কৰিছে কি সমীকৰণ 2ক। এইখিনিৰ পৰা আমি এই দুটা সমীকৰণ সলভ কৰোঁতে আমি এইবিলাকৰ সমাধান কেইটা থাকিব তাৰ বিষয়ে আলোচনা কৰিম আজি। ইয়াত আগত আমি জানি ল'ম কি যদি ৰৈখিক সমীকৰণ এটা থাকে তেনেহ'লে ইয়াত কেইটা সমাধান থাকিব। ৰৈখিক সমীকৰণ এটা ৰৈখিক সমীকৰণ থাকিলে তেনেহ'লে কি ইয়াত সমাধান থাকিব কি অসীম সমাধান। অসীম এইটো মনত ৰাখিলে হ'ল কি থাকিব অসীম সমাধান থাকিব আৰু ইয়াৰ লেখটো কি হ'ব সৰল ৰেখা বাকি সৰল ৰৈখিক। এইটো মনত ৰাখিলে হ'ল। তেনেহ'লে কি হ'ব ইয়াত দুটা সমীকৰণ আছে এই সমীকৰণটোৰ লেখ কি হ'ব সৰল ৰেখা। এই সমীকৰণটোৰ সমাধান থাকিব কেইটা অসীম। তেনেহ'লে ইয়াত দুটা সমীকৰণ থাকিলে দুটা সমীকৰণৰ সমাধান কেইটা থাকিব এই সমীকৰণ দুটাৰ দুটা লেখ হ'ব দুটা সৰল ৰেখা হ'ব। এই দুটা সৰল ৰেখা যদি এটা আনটক কটাকটি কৰে এনেকৈ এটা আনটক কি কৰে কটাকটি কৰে এটা পইণ্টত কটাকটি কৰে তেনেহ'লে ইয়াৰ সমাধান কেইটা থাকিব এটা সমাধান থাকিব। এইটো মনত ৰাখিলে হ'ল। এটা পইণ্টত কটাকটি কৰিলে এনেকৈ এটা পইণ্টত কটাকটি কৰিলে কি থাকিব সমাধান এটা থাকিব আৰু যদি এনেকৈ মিলি যায় তাৰমানে কি টাচ পইণ্ট কেইটা থাকিব মিলি গ'লে বহুত টাচ পইণ্ট থাকিব। ইয়াতো টাচ আছে ইয়াতো টাচ আছে ইয়াতো টাচ আছে তেনেহ'লে কি টাচ পইণ্ট বহুত আছে সেইকাৰণে কি ইয়াৰ সমাধান কি থাকিব অসীম। এইটো মনত ৰাখিলে হ'ল যে কি এই দুটা সমীকৰণৰ লেখ দুডালে যদি এটা বিন্দুত কটাকটি কৰে তেনেহ'লে কি সমাধান কেইটা থাকিব এটা আৰু যদি মিলি যায় বা লগ লগা হয় তেনেহ'লে সমাধান থাকিব কেইটা অসীম। আৰু যদি মানে ইয়াত এটা বস্তু মনত ৰাখিলে হ'ল কি টাচ পইণ্টকে কি কোৱা হ'ব সমাধান বুলি কোৱা হ'ব। ইয়াত এটা পইণ্টত টাচ কৰিছে বাকী ইণ্টাৰচেক্ট কৰিছে তেনেহ'লে কি ইয়াত সমাধান এটা থাকিব। ইয়াত বহুত পইণ্টত টাচ কৰিছে তেনেহ'লে কি ইয়াত সমাধান অসীম থাকিব। আৰু যদি এনেকৈ হয় দুডাল ৰেখা যদি এনেকুৱা হয় ইয়াত কি সমান্তৰাল হৈ কি কোনো ঠাইত টাচ নকৰে তেনেহ'লে ইয়াৰ কি কোনো সমাধান নাথাকিব সমাধান কি নাই। এইটো মনত ৰাখিলে হ'ল যে কি যদি এটা পইণ্টত কটাকটি কৰে এটা সমাধান থাকিব অসীম কি মিলি গ'লে কি অসীম সমাধান থাকিব আৰু মিলি নগ'লে অৰ্থাৎ কি সমান্তৰাল হ'লে কি কোনো বিন্দুতে টাচ কৰা নাই সেইকাৰণে কি ইয়াত কোনো সমাধান নাথাকিব। তেনেহ'লে কি এইখিনি কি গ'ল লেখ হিচাপত যে আমি লেখ হিচাপত ইয়াৰ পৰা কি মেট্ৰিকত কুৱেশ্যন আহিব পাৰে যে অসীম সমাধান থাকিলে লেখ দুডাল কেনেকুৱা হ'ব লগ লগা হ'ব মনত ৰাখিলে হ'ল। আৰু সমাধান নাথাকিলে কি হ'ব সমান্তৰাল হ'ব। সমাধান নাই মানে কি টাচ কৰা নাই তেনেহ'লে কি সমান্তৰাল হ'ব। আৰু এটা সমাধান বাকী অদ্বিতীয় সমাধান এইটো কি কোৱা হয় এটা বাকী অদ্বিতীয় সমাধান বাকী একমাত্ৰ মানে কি অনলি ওৱান সলিউশ্যন। তেনেহ'লে কি এটা সমাধান থাকিলে কি এটা বিন্দুত টাচ কৰিব অৰ্থাৎ কি কটাকটি কৰিব। আমি এবাৰ লেখ অংকন নকৰি এই সমীকৰণবিলাকৰ কেইটা সমাধান আছে তাৰ বিষয়ে আলোচনা কৰিম যে কি সমীকৰণবিলাকৰ কি এই চলকৰ সহগৰ পৰা আমি সমীকৰণৰ কেইটা সমাধান আছে তাক আমি নিৰ্ণয় কৰিব পাৰিম। ইয়াত কেইটামান চৰ্ত মনত ৰাখিব লাগিব। চৰ্ত কেইটা হ'ল a1/a2 is not equal b1/b2 হ'লে a1/a2 is not equal যদি b1/b2 হয় তাৰমানে কি a1/a2 b1/b2 যদি সমান নহয় তেনেহ'লে কি ইয়াত এইটো মনত ৰাখিলে হ'ল যে কি কটাকটি কৰিব মানে কি এটা বিন্দুত
টাচ কৰিব বা সেট কৰিব ইন্টাৰসেক্ট কৰিব মনত ৰাখিলে হল কটাকটি কৰিব মানে কি কটাকটি কেনেকৈ কৰিব কটাকটি কৰিব এনেকৈ তেনেহলে কটাকটি যদি এনেকৈ কৰে ইয়াত কেইটা বিন্দু টাচ কৰিব অকল এটা বিন্দু তেনেহলে কি ইয়াৰ সমাধান কেইটা থাকিব এটা সমাধান বাকি একমাত্ৰ সমাধান বা অদ্বিতীয় সমাধান এটি ইয়াত মনত ৰাখিলে হল অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান আৰু তো যদি হয় যে a1/a2 b1/b2 = c1/c2 তেনেহলে কি হ'ব এটো কিন্তু ইমপ্লাইজ নহয় এনে নোটৰ কাৰণে দিছো যে কি ৰেখা দুডাল কি যাব মিলি যাব কি যাব মিলি যাব মানে কি লক লগা হ'ব মিলি যাব বা লক লগা হ'ব তেনেহলে কি মিলি যাব বা লক লগা হলে কি এনেকুৱা থাকিলে কি ইয়াত কেইটা পইণ্টত টাচ হৈছে বহুত পইণ্টত টাচ হৈছে তেনেহলে কি ইয়াত সমাধান কেইটা থাকিব অসীম সমাধান থাকিব এটো মনত ৰাখিলে হল অসীম সমাধান অসীম সমাধান এটো হৈ গল ইয়াৰ পিছত যদি a1/a2 b1/b2 যদি c1/c2 ৰ কি সমান নহয় তেনেহলে কি এই ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব সমান্তৰাল তেনেহলে সমান্তৰাল হলে কি হ'ব এনেকুৱা হ'ব এনেকুৱা হলে কি হ'ব ইয়াত কোনো বিন্দুতে টাচ নকৰিব এনেকে যাই থাকিব তেনেহলে কি কটাকটি কেতিয়াও নকৰিব হেকাৰণে কি ইয়াৰ কোনো সমাধান নাথাকিব এটো মনত ৰাখিলে হল নহলে এই কেইটা কন্ডিশন গল এই কেইটা কন্ডিশনৰ পিছত আৰু এটা দুটা ইয়াত কি আছে কোশ্চেন আছে এই কোশ্চেন কেইটা হল যে সংগত আৰু অসংগত ইয়াক কি কোৱা হয় সংগত আৰু অসংগত এটো মনত ৰাখিলে হল সংগত আৰু অসংগত এটো শর্টকাট মনত ৰাখিলে হল কি যে যদি দুডাল ৰেখাই কি টাচ কৰিলে কি হ'ব সংগত অৰ্থাৎ কি টাচ কৰিলে কি সমাধান থাকিব অর্থাৎ সমাধান থাকিলে কি তাক কি কোৱা হ'ব সংগত বাকি যদি টাচ কৰে বাকি সমাধান থাকিলে কি তাক কি কোৱা হ'ব সংগত তেনেহলে কি এইটোৰ কি হ'ব এইটো কি টাচ কৰিছে ইয়াক কি কোৱা হ'ব সংগত এইটো কি হ'ব সংগত কিয় ইয়াত কি টাচ কৰিছে বাকি সমাধান আছে এইটো কি ক'ব সংগত নকব ইয়াত ক'ব কি অসংগত কাৰণ ইয়াত কি কোনো সমাধান নাই বাকি টাচ কৰা নাই একেটা মনত ৰাখিলে হল ইয়াৰ পিছত আৰু এটা কোশ্চেন আছে যে কি স্বতন্ত্ৰ আৰু পৰতন্ত্ৰ তেনেহলে কি স্বতন্ত্ৰ কেতিয়া হ'ব এই এটা সমাধান থাকিলে তাক কি কোৱা হ'ব স্বতন্ত্ৰ আৰু কোনো সমাধান কি অসীম সমাধান থাকিলে তাক কি কোৱা হ'ব পৰতন্ত্ৰ এটো মনত ৰাখিলে হল স্বতন্ত্ৰ আৰু কি পৰতন্ত্ৰ ইয়াত বস্তু কেইটা আকৌ ৰিপিট কৰি দিছো যে কি ax + by + c = 0 ইয়াক কি কোৱা হ'ব অকল ৰৈখিক সমীকৰণ দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ ইয়াত কন্ডিশন কি a আৰু b কি কেতিয়াও 0 নহব আৰু abc কি হ'ব বাস্তৱ সংখ্যা হ'ব তেনেহলে কি ইয়াতো কি a1 b1 c1 গটেখিনি কি হ'ব বাস্তৱ সংখ্যা আৰু কি a1 b1 a2 b2 কি নহব কেতিয়াও 0 নহব যিবিলাক চলকৰ লগত আছে কেতিয়াও 0 নহব তেনেহলে কি ইয়াত কন্ডিশন বিলাক হল কি এটা সমীকৰণ থাকিলে কি তাত সমাধান কেইটা থাকিব অসীম আৰু ইয়াৰ লেখ কেনেকুৱা হ'ব ৰৈখিক বা সৰল ৰেখা আৰু এই দুটা সমীকৰণত কি যেতিয়া এই দুটা সমীকৰণ থাকিব তাত কি কেইটামান শৰ্ত থাকিব শৰ্ত হিচাপত কি আমাক সমাধান উলিয়াব লাগিব এই দুটা সমীকৰণ যদি এটা বিন্দুত কটাকটি কৰে তেনেহলে কি এই শৰ্তটো মানিব এই শৰ্তটো মানিলে কি এটা বিন্দুত কটাকটি কৰিব এটা বিন্দুত কটাকটি কৰাৰ কাৰণে কি সমাধান কেইটা থাকিব এটা তেনেহলে কি টাচ কৰিলে কি হ'ব সংগত আৰু কি হ'ব ই স্বতন্ত্ৰ এটো মনত ৰাখিলে হল আৰু তাৰ পিছত কি আছে a1/a2 b1/b2 = c1/c2 থাকিলে এনেকুৱা গোটেইখিনি মিলি গলে কি এই ৰেখা দুডাল কি মিলি যাব বা লক লগা হ'ব আৰু মিলি গলে বা লক লগা হলে কি অসীম সমাধান থাকিব আৰু অসীম সমাধান থাকে মানে কি তাত টাচ কৰিব মানে কি হ'ব সংগত হ'ব আৰু এটো কি কোৱা হ'ব পৰতন্ত্ৰ এটো গল তাৰ পিছত কি a1/a2 b1/b2 = c1/c2 এটোৰ কি হ'ব যে এনেকুৱা শর্ত মানিলে ৰেখা দুডাল কি হ'ব সমান্তৰাল আৰু সমান্তৰাল হলে কি হ'ব তাত কোনো সমাধান নাথাকিব অৰ্থাৎ কি সমান্তৰাল হৈছে মানে কি কোনো টাচ কৰা নাই তেনেহলে কি এটো সংগত নহয় কি হ'ব অসংগত এটো মনত ৰাখিলে হল এটো কিন্তু স্বতন্ত্ৰ আৰু পৰতন্ত্ৰৰ কোনো কি নাই স্বতন্ত্ৰ মানে কি এই দুটা ৰেখাকে এনেকে কাটে দুটা দুইফালে যাব আৰু পৰতন্ত্ৰ মানে কি এটা আনটোৰ ওপৰত নিৰ্ভৰশীল মানে এনেকে গৈ থাকিব এটা আনটোৰ ওপৰেদি এইটো মনত ৰাখিলে হল এতিয়া আমি কি এই কনসেপ্টখিনি ক্লিয়াৰ কৰাৰ কাৰণে কেইটামান এক্সাম্পল লম এই এক্সাম্পল বিলাকৰ ভিতৰত ফাৰ্স্ট এক্সাম্পলটো লও কি আছে এইটো ওপৰত আছে কি 5 মানে কি a1 কি 5 আছে
আৰু a2 কিমান আছে 7 এইটো হল আৰু b1 কিমান আছে 3 আৰু b2 কিমান আছে 2 এইখিনি উলিওৱাৰ পিছতে দেখা যায় যে কি ইয়াত a1 by a2 b1 by b2 কি হয় নট ইকুৱেল হয় তেনেহলে কি a1 by a2 is not equal b1 by b2 এনেকুৱা শর্ত মানিলে তাৰ লেগ দুডাল কি হ'ব পৰস্পৰ কটাকটি কৰিব এটো মনত ৰাখিলে হল যে কি কটাকটি কৰিব এটা হ'ব কি এটো কটাকটি কৰিব কটাকটি যদি কন্ডিশন থাকে যে কি কটাকটি কৰিব নে মিলি যাব নে সমান্তৰাল হ'ব তেনেহলে কি আনসারটো কি হ'ব কটাকটি কৰিব যদি তাত থাকে কি সংগত হ'ব নে অসংগত হ'ব তেনেহলে কি হ'ব এটো সংগত হ'ব কিয়নো ইয়াত কি কটাকটি কৰিছে মানে কি টাচ কৰিছে হৈ গল যদি কো হয় ইয়াত সমাধান কেইটা আছে এটা সমাধান আছে মনত ৰাখিলে হল যে কি এই শর্ত মানিলে কি কটাকটি কৰিব মানে কি এটা বিন্দু টাচ কৰিব আৰু টাচ কৰিব মানে কি সংগত আৰু সংগত মানে কি ইয়াত কি কটাকটি কৰিব মানে কি এটা সমাধান থাকিব এটো মনত ৰাখিলে হল এইটো যদি চেক কৰা যায় কি হ'ব 7/14 এইটো কি আছে -4/8 এইটো আছে কি 3/6 এইটো কটাকটি কৰিলে কি হ'ব 1/2 এইটো কি হ'ব -2 ইয়াত হ'ব 1/2 মাইনাস মাইনাস ক্যান্সেল এইটো কি হ'ব 1/2 তেনেহলে কি হল গোটেইখিনি কি হল সমান হল তাৰ মানে ইয়াত শর্তটো কি মানিল যে a1 by a2 b1 by b2 is equal c1 by c2 গোটেইখিনি সমান হল তেনেহলে গোটেইখিনি সমান হলে কি হ'ব মিলি যাব ৰেখা দুডাল কি হ'ব মিলি যাব যদি বাকি লগ লগা হ'ব মিলি যাব যদি কি ইয়াত সমাধান কেইটা থাকিব মিলি গলে সমাধান থাকিব অসীম আৰু অসীম সমাধান থাকিলে তাত কি টাচ কৰিছে যদি কি হ'ব সংগত নে অসংগত সংগত কাৰণ কি টাচ কৰিছে বা সমাধান আছে সমাধান থাকিলে বাকি টাচ কৰিলে কি থাকে সংগত হয় এটো গল তাহলে কি হ'ব এটো সংগত বাকি অসীম সমাধান থাকিব এটো মনে ৰাখিলে হল এনেকুৱা শর্ত মানিলে এটো এবাৰ চেক কৰি লও এটো কি হ'ব 1/5 এটো কি হ'ব 3/15 এইটো কি কটাকটি কৰিলে দেখা যায় যে 1 কি হয় 5 এইটো কি হ'ব 2/13 এই শর্তখিনি দেখিলে কি দেখা যায় যে 1/5 এইটো কি হৈছে 1/5 কিন্তু এইটো কি 1/5 হোৱা নাই এইটো কি হল নট ইকুৱেল তাহলে শর্তটো কি মানিল a1 by a2 b1 by b2 is not equal c1 by c2 ফার্স্টৰ দুটা সমান পিছৰটো কি অসমান তেনেহলে কি হ'ব এইটো যে কোনো সমাধান নাই বাকি সমান্তৰাল হ'ব তেনেহলে কি আমাৰ কন্ডিশন থাকিলে কি যে মিলি গৈছে নে সমান্তৰাল হৈছে নে কটাকটি কৰিছে তেনেহলে কি হ'ব এইটো সমান্তৰাল হৈছে এইটো কি হ'ব সমান্তৰাল এতিয়া যদি কোশ্চেন কয় যে কি এটা সমাধান আছে নে অসীম সমাধান আছে নাকি কোনো সমাধান নাই তেনেহলে কি হ'ব এইটো কোনো সমাধান নাই কাৰণ এটো কি সমান্তৰাল হ'ব এটো গল এতিয়া আৰু এটা কোশ্চেন হ'ব পাৰে যে সংগত নে অসংগত কি হ'ব অসংগত কাৰণ এটো কি টাচে কৰা নাই অসংগত মনত ৰাখিলে হল নেক্সট ভিডিওত আলোচনা হ'ব যে এনেকুৱা কোশ্চেন বৰ আমি কেনেকৈ সলভ কৰিব পাৰো এনেকুৱা কোশ্চেন বৰ তোমালোকে এই চেপ্টাৰ 3 ক্লাস 9 চেপ্টাৰ 3 টোটাল 4টা প্ৰকাৰত সলভ কৰিব পাৰিবা টোটাল 4টা প্ৰকাৰত ইয়াত 4টা ধৰণ আছে ইয়াত প্ৰথম প্ৰকাৰটো হল যে কি ইয়াক আমি লেখৰ সহায়ত সলভ কৰিব পাৰিম 2 নম্বৰটো হল 2 নম্বৰ নিয়মটো হল কি যে ইয়াক আমি প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা সলভ কৰিব পাৰি প্ৰতিস্থাপন আৰু ইয়াক আৰু এটা পদ্ধতি সলভ কৰিব পাৰি ইয়াক কি কোৱা হয় অপনয়ন পদ্ধতি আৰু ইয়াত আৰু এটা নিয়মত সলভ কৰা যায় ইয়াক কোৱা হয় বজ্ৰ গুণন বা বজ্ৰ পূৰণ পদ্ধতি বা ক্ৰছ মাল্টিপ্লিকেশন তেনেহলে কি আমি এনেকুৱা কোশ্চেন 4টা নিয়মত সলভ কৰিব পাৰো পৰীক্ষাত অকল কোশ্চেন আহে যে কি এনেকুৱা কোশ্চেন দিয়া থাকে যে কি এই কোশ্চেনটো সমাধান কৰা বাকি সমাধান নিৰ্ণয় কৰা তেনেহলে সলভ কৰিব কলে কি আমি কেইটা নিয়ম পাম 4টা নিয়ম পাম 4টা নিয়মৰ ভিতৰত যিকোনো এটা নিয়মত অংক কৰিলে হল ইয়াৰ ভিতৰত এইটো আছে এইটো লেখৰ সহায়ত এইটো কি প্ৰতিস্থাপন মানে কি এইটো এটাৰ পৰা মান লৈ আন এটা সমীকৰণত বহুৱা হয় আৰু অপনয়নটো আটাইতকৈ সহজ পদ্ধতি এই পদ্ধতিটোৰ বিষয়ে আলোচনা কৰিম আমি নেক্সট ভিডিওত আলোচনা কৰিম আৰু বজ্ৰ গুণন পদ্ধতিটো তোমালোকৰ এবাৰ নতুন কিতাপত নাই সাগে তেনেহলে কি আমি এই কোশ্চেনটো নেক্সট ভিডিওত সলভ কৰিম এনেকুৱা কোশ্চেন যিমান বৰ আছে আমি মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ ক্লাস 10ৰ ম্যাথছ আৰু সায়েন্সৰ ইম্পৰ্টেন্ট টপিক বিলাক এই চেনেলত আলোচনা কৰা হ'ব সেইবোৰৰ ভিডিও পাবলৈ তোমালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফেসবুক পেজখন ফলো কৰি দিবা জয় অসম জয় হিন্দ